পাহৰি যোৱা এইবোৰ সপোন তুমি কেতিয়াও পুলিচ অফিচাৰ হ'ব নোৱাৰা তুমি দুবাৰ পুলিচৰ ইণ্টাৰভিউত ফেইল কৰিলা বুলিয়েনো কি হ'ল একো নাই আকৌ দিবা মই ইমান কষ্ট কৰাৰ পিছতো বাৰে বাৰে ফেইল হওঁ কিয় নাজানো আচলতে মোৰ কপালখনে বেয়া চাগে আৰু মই জানো যিসকল পৰিশ্ৰমী সেইসকলে যে কেতিয়াও হাৰ নামানে আৰু মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তুমি কেতিয়াও হাৰি নোযোৱা হয় মই কেতিয়াও হাৰ নামানো কাৰণ মোৰ সৰুৰে পৰাই সপোন আছে যে মই এজন পুলিচ অফিচাৰ হ'ম আৰু দেশৰ সেৱা কৰিম ময়ো ঠিক কৰি ৰাখিছোঁ যে ময়ো এজন পুলিচ অফিচাৰৰ ৱাইফ হ'ম ঠিক আছে তেনেহ'লে মই যাওঁ দাদা চাগে মোৰ কাৰণে অপেক্ষা কৰি আছে ঠিক আছে আরে বৰষা তুমি ইমান দিনৰ পিছত দেখিছোঁ তোমাক ক'ত গৈছিলা নাই মই আৰ্কেক লগ কৰিব গৈছিলোঁ আচলতে সি এবাৰ পুলিচৰ আকৌ ইণ্টাৰভিউ দিব নহয় সেইকাৰণে তাক লগ কৰিব গৈছিলোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে সি এইবাৰ চিলেক্ট হ'বই সি আৰু পুলিচ সেইটো কেতিয়াও সম্ভৱ নহয় তুমি তাক দুবছৰ ধৰি চিনি পোৱা তাক মই সৰুৰ পৰাই লগ পাই আহিছোঁ তুমিতো সেইটোৱে নাজানা সি কিয় দুবাৰ পুলিচত ফেইল কৰিছে কিয় পুলিচৰ চাকৰি পাবলৈ হ'লে ৩২০০ মিটাৰ দৌৰিব লাগে সি ৩২ মিটাৰতে ভাগৰি যায় আৰু তুমি তাক সহায় কৰি আছা তাৰ কাৰণে তোমাৰ ইমান ধুনীয়া জীৱনটো বৰবাদ কৰি আছা তোমাৰ এতিয়াও সময় আছে আৰু তুমি তাৰ কথা নাভাবি বেলেগৰ কাৰণে অলপ চিন্তা কৰিব পাৰা ঠিক আছে মই এতিয়া যাওঁ তুমি কথাখিনি অলপ ভাবিবা পাৰিবি পাৰিবি চেষ্টা কৰিলে নোৱাৰা একো নাই কৰি যা আৰে দোস্ত তই পাৰিছ বে কেলা তই এবাৰ সাকসেস হবিয়ে বে ঐ তোৰ ফোন আহিছে বৰষাই ফোন কৰিছে ল হেল্ল' হেল্ল' তুমি ক'ত আছা মই বাগানৰ কাষতে ৰৈ আছোঁ তুমি এতিয়া কি হ'ল আজি ইমান সোনকালে আহি গ'লা যে কিবা হৈছে নেকি নাই একো হোৱা নাই তুমি জলদি আহা ঠিক আছে তুমি তাতে ৰখা মই আহি আছোঁ বৰষাই ফোন কৰিছে মই যাব লাগিব এতিয়া যাওঁ দে মই ঠিক আছে দে যা লগ পাম কি হ'ল আজি ইমান সোনকালে মাতি দিলা কিবা হৈছে নেকি তুমি যিবোৰ মিছা কথা কৈছিলা সেইবোৰ আজি উত্তৰ দিয়া কি মিছা কথা মই আকৌ তোমাক কি মিছা কথা ক'লোঁ এইটোৱে যে তুমি পুলিচৰ ইণ্টাৰভিউত দুবাৰকৈ ফেইল কৰিছা এইটো কি সঁচা নহয় তুমি যে ফিজিকেলি ফিট নহয় সেইকাৰণে দুবাৰকৈ ফেইল কৰিছা ফিজিকেলি ফিট নহয় তুমি কি ক'ব বিচাৰিছা মই একো বুজি পোৱা নাই পুলিচ হ'বলৈ হ'লে ৩২০০ মিটাৰ দৌৰিব লাগে আৰু তুমি অলপতে ভাগৰি যোৱা পাহৰি যোৱা এইবোৰ সপোন তুমি কেতিয়াও পুলিচ অফিচাৰ হ'ব নোৱাৰা তুমি মোৰ কথা শুনা তুমি যেনেকৈ আছা তেনেকৈ থাকা যোগ্যতাৰ বাহিৰৰ সপোন নেদেখাই ভাল নহয় বৰষা পুলিচ হোৱা মোৰ লক্ষ্য আৰু মই এদিন নহয় এদিন মোৰ লক্ষ্যত উপনীত হ'মেই আৰু তুমি কৈছা মোৰ পুলিচ হোৱাৰ যোগ্যতা নাই সেইটো তোমাৰ ভুল ধাৰণা আৰু মই এদিন নহয় এদিন সেইটো প্ৰমাণ কৰিম সেইটো মোৰ ভাগ্যত থাকক বা নাথাকক ঠিক আছে তেনেহ'লে তুমি মোকেই পাহৰি যোৱা বাহ তুমি এইটো ক'ব পাৰিছা ঠিক আছে তেনেহ'লে তুমি যিটো কৈছা সেইটোৱেই হ'ব মই এতিয়া যাওঁ হেই তই যাচোন গৰুকেইটা লৰাই দিয়া ও দাদা দাদা 10 টকা এটা দিয়ক না হেই যা বিড়ি টানিবলৈ দিনটো কাম কৰাব খুজিলে 10 টকা এটাও নিদিয়ে
ঐ কি কৰি আছ? নাই এনেই আম খাবি? নাই নাখাওঁ, পেটটো অলপ বেয়া হৈ আছে। অঁ হ'ব দে ঠিক আছে। আচ্ছা শুনচোন, আছাম পুলিচৰ বোলে এপ্লাই চলি আছে? অঁ চলি আছে। তাকেই আৰু এবাৰ এপ্লাই কৰিম বুলি ভাবি আছোঁ, কিন্তু দাদা কেনেকৈ কওঁ, অলৰেডি ইমান টকা খৰচ কৰালোঁ। তাকে চিন্তা কৰি আছোঁ দিবনে নাই পইচা। তই ফ্ৰী আছনে? অঁ ফ্ৰী আছোঁ। তই বহ না মোৰ লগত, দাদাক অলপ বুজাই কবি। কেলা তই ইমান টেনশ্যন নল'বি, বহ বুজাই ক'ম মই। ইমান আম খা আৰু পেলা। আমাৰ এটা ঘৰত ইমানবোৰ কাম পৰি আছে, তাৰ কোনো খবৰে নাই। দিনৰ দিনটো খালি পুলিচৰ চাকৰি কৰি মৰি আছে। ই ক'লৈ গ'ল আকৌ? ক'লৈ গ'ল ঐ? অঁ দাদা, আহিছিলোঁহে, মাতিলেই। ক'লৈ গৈছিলি দুয়োটা? এয়া বাগানলৈ গৈছিলোঁ। গোটেই দিনটো খালি ঘূৰি ফুৰা, ঘৰত কাম কাজ নাই? নাই দাদা, আছাম পুলিচৰ এপ্লাই চলিছে, অলপ টকা লাগে। আগতেতো বহুত টকা নি নষ্ট কৰিলি পুলিচ কৰি। বাদ দে এইবোৰ, পথাৰলৈ ব'ল, বহুত কাম পৰি আছে। দাদা দি দিয়ক না। তই মনে মনে থাক, তইও তাৰ লগত পৰি নিজৰ সময়বোৰ নষ্ট কৰি আছ। তই তাক বুজাই দিবি এইবোৰ পুলিচৰ সপোন বাদ দিবলৈ। ঐ আহ। তই তোৰ নিজৰ ওপৰত বিশ্বাস ৰাখ। দাদাই গালি দিছে, খং কৰিছে, কৰক। এদিন চাবি দাদাই তোৰ এনেকৈ পিঠিত হাত দিব। অ' দাদা আজিকালি দেখোন সৰু দাদা মন চন মাৰি থকা হৈছে। আৰে ইয়াৰ কথা কি কবি, ই কেৱল পুলিচৰ চাকৰিৰ কাৰণে পাগল হৈ আছে। যা তই তোৰ কামত ধৰ। ইয়াৰ যে কি হ'ব একমাত্ৰ ওপৰৱালাই জানে আৰু। ঐ তহঁতে ইয়াত কি কৰি আছ? নাই দাদা, এনে বহি লুডু খেলি আছোঁ। ব'ল ঘৰলৈ ব'ল, আলহী আহিছে, অলপ বজাৰ কৰিব লাগিব। ঠিক আছে, আপুনি যাওক, মই আহি আছোঁ। ব'ল এতিয়াই ব'ল, যাওক, মই আহি আছোঁ। 10 মিনিটৰ ভিতৰত আহ, নহ'লে কিন্তু কথা বেয়া হ'ব। অঁ হ'ব দে, মই এতিয়া যাওঁ, দাদাই নহ'লে গালি দিব। ঠিক আছে দে, যা।
ঐ তই কেনেকৈ আহিলি অ' নাই দৌৰি আহিলোঁ। ইমান সোনকালে যে পাই গ'লিহি 10 মিনিট হ'বলৈ এতিয়াও 3 মিনিট বাকী আছে। অ' দাদা ই কিবা লগা ল'লে নেকি হে? তই কিবা আছাম পুলিচৰ এপ্লাই কৰাৰ কথা কৈছিলি নহয়, এয়া ল পইচা, তই পাৰিবি, এইটো মোৰ বিশ্বাস। ঐ এইজনী বৰষা নহয়নে? অঁ বৰষা, তাইক আজি ভাল শিকা দিব লাগিব। ব'ল। আৰে জয়ন্ত তুমি ইয়াত? অঁ মই, তইতো জান মই তোক আজি 4 বছৰৰ পৰা ভাল পাই আছোঁ। কি ফাল্টু কথা ক'বলৈ আহিছ? মই তোক কৈছোনে নাই মই তোক ভাল নাপাওঁ বুলি? কি হ'ল এবাৰ কথা ক'লে বুজি নাপাওঁ? তোৰ ভাল পোৱাই মোক পাগল কৰি দিছে। মোৰ গাত কি কমি আছে তই যে মোক ভাল নাপাৱ? এৰি দে বুলি কৈছোঁ, নহ'লে কথা বেয়া হ'ব কিন্তু। আৰে তই পুলিচৰ পোছাকত? অঁ মই। তই যাবিনে ইয়াৰ পৰা নে আৰু মাৰ খাবি? কি হ'ল তলমূৰ কৰি আছে কিয়? বিশ্বাস কৰিবলৈ টান পাইছা নেকি আজি যে মই এজন আছাম পুলিচৰ অফিচাৰ? তোমাৰ সকলোবোৰ কথা মই মিছা প্ৰমাণ কৰি দিলোঁ আৰু মোৰ সপোন মই বাস্তৱত পৰিণত কৰিলোঁ। যেতিয়া মোৰ বেয়া সময় আছিল তেতিয়া তুমি মোক এৰি গুচি গৈছিলা আৰু মই চেষ্টা কৰিলোঁ মোৰ সপোন পূৰাবলৈ। ঐ তই কাক কি কৈ আছ? আচলতে তাই তোক এৰা নাছিলে আৰু এৰিও নিদিয়ে। কথাটো হ'ল আৰে বৰষা ৰ'বাচোন, তুমিতো তাক বহুত ভাল পাইছিলা কিন্তু এৰি দিলা কিয়? আচলতে মই তাক ভাল পাওঁ কাৰণে এৰি দিছিলোঁ। মই তাক জেদ বহাবৰ কাৰণেহে এইবোৰ কৈছিলোঁ। মই তাক কেতিয়াও এৰা নাছিলোঁ আৰু নেৰোঁ। আৰু মই তাক খঙতে বহুত কিবা কিবি কৈছিলোঁ, সেইকাৰণে সি ভাবিছে মই তাক এৰি দিছোঁ বুলি। সেইটোতো মই দেখি আছোঁ। সি দিন ৰাতি মেহনত কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছে একমাত্ৰ পুলিচ হ'বৰ কাৰণে। আৰু মোৰো এটা সপোন আছে তাক পুলিচৰ ড্ৰেছত চাবলৈ। তোমাৰ সপোনটো পূৰণ হৈ গ'ল, মোৰ সপোন পূৰণ হ'বনে? সৰগী মৰম আমাৰ দুটি মনে কেটি প্ৰাণ, তোমাৰ মোৰ প্ৰেমৰ মিলন যেন ঈশ্বৰৰে দান।